সেইটো আজি একেবাৰে ৰাস্তা কিনাৰতে আহিছে গড়। এটা ভিউ, এইবোৰ চব লেচু গছ টাইমত লাগে লেচু। কালি ৰাতি থকা ঘৰটো হৈছে সেইটো বেক চাইডে যিটো আছে, বেক চাইডে কি ধুনীয়া নাজাৰা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আজি ওলাইছোঁ গুৱাহাটীলৈ, কিন্তু থাকিম জাগিৰোডত। জাগিৰোডত এটা বিশেষ ঠাইলৈ যাম। ক'ত যাম, ক'ত থাকিম, কেনেকৈ থাকিম, সকলোবোৰ দেখাই আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া পাইছোঁ কাজিৰঙা। সেইটো আজি একেবাৰে ৰাস্তা কিনাৰতে আহিছে গড়, একেবাৰে কিনাৰত আছে। এয়া ৰাস্তা, এয়া গড়। এতিয়া গৈ থাকোঁ, আগত একাপ খাম ধুনীয়া চাই। ইয়াতে খাম একাপ ধুনীয়া চাই। ইয়াৰ চাহটো খুব টেষ্টি। কাজিৰঙাৰ পৰা কোনোবা চাই আছে যদি কমেণ্ট এটা কৰি জনাব। চাইটো সঁচাকৈ খুবেই টেষ্টি। যদি অহা নাই কোনোবা, আহিব পাৰে। চাই গৰম। চাহ খাই হৈ গ'ল, এতিয়া ডাইৰেক্ট লগ পাইছোঁ জাগিৰোড। ফাইনেলি আহি পাই গ'লোহি জাগিৰোড, য'ত আজি আমি থাকিম আৰু ৰাতিপুৱা কাইলৈ গুৱাহাটী যাম। চাই থাককচোন ভিডিঅ'টো আগলৈ দেখাই আছোঁ। আজি এই ৰুমটোতে থাকিম আৰু আহি পাওঁতে ফ্ৰেছ হওঁতে মেলোতে যিহেতু গধূলি হৈ গ'ল, গধূলি ভালকৈ দেখাব নোৱাৰিম। তো সেইকাৰণে কাইলৈ ৰাতিপুৱা ভালকৈ দেখাম। ৰাতিপুৱা লগ পাই আছোঁ। গুড মৰ্ণিং এভৰিৱান। তো এতিয়া আছোঁ আমি আলহী ঘৰত জাগিৰোডত। তো প্ৰথমতে মৰ্ণিং ভিউটো চাই লওঁ হওক। এইটো হৈ গ'ল মৰ্ণিং ভিউ। পৰিৱেশটো ইমানেই ধুনীয়া নহয়, চৰাই চিৰিকটিৰ মাত শুনি একদম ভাল লাগি যাব ৰাতিপুৱা শুই উঠি। এইটো হৈ গ'ল কালি ৰাতি য'ত আছিলোঁ, সেইফালে এটা চাংঘৰ আছে। ঢেৰ কিবা কিবি আছে, আপোনালোকক দেখাই আছোঁ। তো প্ৰথমতে হৈ লওঁ ফ্ৰেছ, তাৰপাছত আপোনালোকক ভালকৈ দেখাই আছোঁ। বাথৰুমটো বিৰাট ধুনীয়া, বাথৰুমটো চাই লওঁ। আপোনাৰ চেঞ্জিং ৰুম আৰু ইফালে হৈ গ'ল বাথৰুম। বিৰাট অৰ্গেনিক চাফা। তো প্ৰথমতে কালি ৰাতি থকা ঘৰটো হৈছে সেইটো বেক চাইডে যিটো আছে। তাৰপাছতে এতিয়া প্ৰথমতে চাই লওঁ আহক গোটেই ৰিজৰ্টখন। তো একেবাৰে গেটৰ মুখৰ পৰা দেখাম আপোনালোকক। তো প্ৰথমতে গেটৰ মুখলৈ গৈ লওঁ, তো গোটেই ৰিজৰ্টখন চাম। এতিয়া আছোঁ এণ্ট্ৰি গেটত আৰু প্ৰথমতে সোমাই যাওঁচোন আহক। তো এইটো হৈ গ'ল এণ্ট্ৰি গেট, ৰাস্তাৰ পৰা একেবাৰে নিচে কাষতে। এইটো দেখিছে আপোনালোকৰ হাইৱে পৰা জাষ্ট সোমায়েই আৰু। এইটো হৈ গৈছে এণ্ট্ৰি গেট। তো আপোনালোকে ভিউখিনি চাওক, কিমান ধুনীয়া এটা ভিউ। এইবোৰ চব লেচু টাইমত লাগে লেচু। প্ৰথমতে এই ট্ৰি হাউচটোলৈ যাওঁ। এইটো হৈ গ'ল ওপৰৰ পৰা ভিউ, আৰু ইয়াত এটা ৰুমো আছে, থাকিব পাৰি।
এইটো চব পাহাৰ বেক চাইডে কি ধুনীয়া নজাৰা এইকেইটা হৈ গ'ল কটেজ ইয়াত ধুনীয়া থকা খোৱা সুবিধাৰো আছে খুব এটা ধুনীয়া প্ৰাইচ ৰেঞ্জত আৰু অসমীয়া থলুৱা খাদ্যও পোৱা যায় ইয়াত সেই যিটো চাংঘৰটো দেখিছে তাত আপুনি পাৰ্টি চাৰ্টিও কৰিব পাৰে আৰু ছাইডত বনফায়াৰিঙো কৰিব পাৰে সব আছে মুঠতে ইয়াত এটা ধুনীয়া এটা প্ৰাইচ ৰেঞ্জত জাগিৰোড ক্ষেত্ৰী নোপোৱা আগতে ৰিজৰ্টখনৰ নাম হৈছে আলোহি ঘৰ তো আহিলে তলত নাম্বাৰ দি দিছোঁ যোগাযোগ কৰি ল'ব পাৰে ভাল পাব আহি ভিডিঅ'টো ইমানেই এতিয়া ওলাই আহিলোঁ গুৱাহাটীলৈ তো যদি ভিডিঅ'টো ভাল পাইছে কোনোবাই যদি ৰিজৰ্ট যাবলৈ হলিডে কিবা প্লেনিং আছে তেতিয়া ৰিজৰ্টখনত আহিব পাৰে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই জয় অসম